কেনেকুৱা লাগিছে তোমাৰ? ভাল লাগিছে। গাঁৱৰ পৰিৱেশ কেমন লাগিছে? ভাল লাগিছে। ডাইলগ এটা কৈ দিয়া। আইতা, মোৰ মা মৰিছে বুলি কিয় কৈছা? মা দেখোন ঘৰৰ ভিতৰতে আছে। থেংক ইউ। সদায় বিচাৰোঁ যিমান টেকনিক্স ইউজ নহওক কিয় আৰু আমাৰ মাজত কাহিনী এটা সদায় আমি বিচাৰোঁ দৰ্শক হিচাপে বিভিন্ন মহলত কৰি থাকে। এইটো সঁচাকৈ খুব সবল কাহিনী আৰু আমাৰ জ্যেষ্ঠ অভিনেতা অভিনেত্ৰীসকল আছে, আপোনালোকে গমেই পাইছে। খুব সুন্দৰকৈ অসীম দায়, অসীম বৈশ্যদেৱে পৰিচালনা কৰিছে। ভাল পাব লাগে এই মন। আপোনাৰ যিটো চৰিত্ৰ, এই চৰিত্ৰটো কিমান ইয়াতে মানে মুখৰ ওপৰতে আছোঁ আৰু ইয়াতে এটা মানে যিটো কাহিনী গতিটো এটা সময়ত বেলেগ যায়গৈ, বেলেগ হয়গৈ। আৰু তাৰপিছত ইম'চনেল চিন বহুত আছে, য'ত সিদ্ধাৰ্থ দাৰ লগত মোৰ বহুত ভাল ভাল চিন আছে। আশা কৰোঁ মানুহে ভাল পাব, অলপ কান্দিবও পাৰে, আশাহে কৰিছোঁ, বাকী ভগৱানে চাব। কাটা পিছৰখিনি আপোনালোকে ৰাস্তাৰ পৰা চাইড হৈ থাকিব। বাস হ'ব। লাইক কৰিব নালাগে, ধুনীয়াকৈ হৈ যাব। Day 19 shoot. Day 19. যাম পাৰি, যাওঁ দে। কেমেৰা অ'কে, অলপ কেমেৰা 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 তাইক এইটোৱে না কেমেৰা ষ্টাৰ্টিং কেমেৰা একশ্যন বন্ধ ৰাখিব সেইটো আছে, এইটো আছে।